পনীৰ পোলাও ৰেচিপিটো বনাবৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ কুকাৰ এটা 2 চামুচ ৰিফাইন অইল দিলোঁ। ইয়াত মই আধা চামুচ গোটা জিৰা দিলোঁ আৰু এইখিনি তেলৰ সলনি আপুনি ঘিউ দিব পাৰে। ইয়াত মই গোটা গৰম মছলা দিম, দুখিলা তেজপাত আৰু দুটা শুকান জলকীয়া। এইখিনি দি অকণমান ল' ফ্লেমত ভাজিব দিম। জুইটো ল' ফ্লেম কৰি ৰাখিব। আৰু এইখিনিতে দিম মই আদা নহৰু পেষ্ট আধা চামুচ। এইখিনি দি অকণমান লৰাই দিছোঁ। অকণমান ভাজি হোৱাৰ পিছত মই পিঁয়াজ দিলোঁ। মই এটা পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। ভাজিব দিম আৰু এইখিনি ভাজা হোৱা হ'লে এটা মই পেষ্ট ব্যৱহাৰ কৰিছোঁ। ইয়াতে পেষ্টটো আগতীয়াকৈ ৰেডি কৰি ৰাখিছিলোঁ। 2 চামুচ দৈ, 1 চামুচ জিৰা গুড়ি, 1 চামুচ ধনিয়া গুড়ি পেষ্ট এটা বনাই লৈছিলোঁ। সেইখিনি দিয়াৰ পিছত অকণমান ভাজি ল'লোঁ। এই দেখিলে কালাৰ হ'লে এইখিনি দিয়াৰ পিছত কালাৰটো বৰ ধুনীয়া হয়। আৰু এইখিনি দিয়াৰ পিছত বেছি সময় ভাজিব নালাগে। আৰু মই ড্ৰাই ফ্ৰুটছখিনিও দি দিম একেলগে। ভাজি হোৱাৰ পিছত মই চাউলখিনি দি দিম। মই আজি 2 কাপ জহা চাউল দিছোঁ। 2 কাপ জহা চাউল মই আগতীয়াকৈ ধুই পানীখিনি টুকি ৰাখিছিলোঁ, শুকুৱাই ৰাখিছিলোঁ পানীখিনি। পানী থাকিলে কুকাৰত চাউলটো লাগি ধৰে আৰু এনেকৈ লৰাই থাকিব 1 মিনিট। আৰু এইখিনিতে মই হালধি গুড়ি অকণমান আৰু নিমখ দিম আধা চামুচ। হালধিটো মই আপোনাৰ কালাৰ হ'বৰ কাৰণে দিলোঁ। আপুনি এইটো নিদিলেও হৈ যায়, এইটো অপশ্যনেল হয়। আৰু নিমখটো আপোনাৰ নিজৰ আন্দাজমতেই দিব চাউলৰ পৰিমাণত। সেইখিনি দিয়াৰ পিছত ভাজিব দিম মই 1 মিনিট। মাজে মাজে লৰাইও থাকিম। জুইটো কিন্তু ল' ফ্লেমত ৰাখিব। অকণমান ভাজিব দিছোঁ। আৰু চাউল যিহেতু মই 2 কাপ দিছোঁ, মই পানীও 2 কাপেই ব্যৱহাৰ কৰিম। জহা চাউলত ইমান পানী নালাগে অৱশ্যে। তথাপি যদি মই কম যেন পাওঁ আৰু অলপ দি দিম। আৰু এইখিনিতে মই পনীৰখিনি দি দিলোঁ। পনীৰখিনি মই নিমখ আৰু হালধি দি ভাজি ৰাখিছিলোঁ। পানী অকণমান কমি গ'ল, মই আৰু অলপ দি দিছোঁ। আৰু এতিয়া ঢাকোনখন মাৰি 2টা হুইচেল যাবলৈ দিম। 2টা হুইচেল ঠাণ্ডা হোৱাৰ পিছত আমাৰ পনীৰ পোলাও ৰেডি। আৰু ইয়াত মই ঘি দিছোঁ 2 চামুচ আৰু এইখিনিতে মৌ 1 চামুচ দিছিলোঁ। মৌটো এইটো ফ্লেভাৰৰ কাৰণে, মিঠা ফ্লেভাৰ এটা আহে, মোৰ ভাল লাগে। আপোনাৰ এইটো অপশ্যনেল হয়, চেনিও দিব পাৰে। পোলাওত অকণমান নিমখীয়া আৰু মিঠা হ'লে ভাল লাগে। আৰু হৈ গ'ল আমাৰ, হয়নে? অতি কম সময়ত আৰু সহজতে, কম ইনগ্ৰিডিয়েণ্টছত। যদি ভাল পালে প্লিজ জনাব, লাইক আৰু কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।